পাণ্ডৱৰ পক্ষপাতী আছে। নহলেনো ভীষ্মহেন বীৰে তদি আৰু দুৰ্গাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে উলটি পৰেনে? ভালেই হ'ল, বৌদ্ধবীৰ্যত গুৰুকুল এতিয়াও ভিৰ হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা বাবে বহি নাথাকিবা। মহিমাৰ সময় কোচ মামা, ভাবিছো, মাত্ৰ ভাবিছো, এই শক্তিত বলিয়ান পাণ্ডৱ সেনানী, এই শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিছে নাকিব দীঘল বাহিনী। শক্তিৰ কথা নাই দাদা, ই মাথো চক্ৰান্তকাৰী। উৎকলীয়া কৃষ্ণই শিখন দিয়ে অৰ্জুনৰ বধ কৰিলে আৰু অস্বস্থামাক হত বুলি মিছা সংবাদ প্ৰচাৰ কৰি গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে। ই মাথো একে চক্ৰান্ত। নহলে ভীষ্ম দুৰ্ণ আদিক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। ই মাথো চক্ৰান্ত, চক্ৰান্ত ভাগিন চক্ৰান্ত। চক্ৰান্ত নহয়, এইবাৰ তাক মই ব্যক্ত কৰিম। অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা। পঞ্চকোটৰে ধৰে প্ৰকৃতি কিমান পৰীক্ষা কৰিম মামা। প্রকৃতি ষড়যন্ত্র কিমান শিকিলেকে রাখা এই কৰ্ণকো চিনাটো টান ভাগিন। কৰ্ণই যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষাসুত হব ভানু মধ্যম নবেলা। এতিয়াও মন নুহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হব পাৰো পুতপুত্ৰ, হব পাৰো বিশ্ব ৰশ্মিশ্ব, কিন্তু বন্ধু বুলি সখা বুলি সাৱতী জাত শত কুৰুক্ষেত্ৰ সহস্ৰ কণ্ড দক্ষ বাক্য দৈৱকী নন্দনেও নোৱাৰি ছিঙিবই বন্ধুত্বৰ দোল, নোৱাৰি ছিঙিবই প্ৰীতিৰ বান্ধন। আৰু সেয়েহে সেনাপতি পদত তোমাক ব্যৱহৃত কৰিব খুজিছো। ভাই দুটাখন প্ৰচাৰ কৰা কৰিব আহিলে অতি শিক্ষাযুক্ত যাত্ৰা কৰিব লাগিব। অংগৰাজ হব আজি সেনাপতি নিজে। ভাই দাদা, এবাৰ লগত কৰি এইবাৰ ৰজয় অনিবাৰ্য আমাৰ। কৰ্ণ মহাৰথী হয় যদি সেনাপতি, অপৰাধ কৃষ্ণাৰ্জুনে প্ৰমাণ কৰিব আৰু তুচ্ছ কথা অকাশী কাম মোৰ এইবাৰ যুদ্ধ পৰিচয় দিম তাক দুখাখন কোন দুখাখনৰ ৰক্তপাত প্ৰতিজ্ঞা বিমল বধ কৰি সামান্য ৰাজ্য পাৰ কৰি সীমাতই আপোন শক্তি আৰু দুখাখনৰ ৰক্তপাত প্ৰতিজ্ঞা বিমল দুখাখনৰ ৰক্তপাত প্ৰতিজ্ঞা বিমল দুখাখনৰ ৰক্তপাত প্ৰতিজ্ঞা বিমল
এই কলিয়া কৃষ্ণটো কেনেবাকৈ ঠিকলীয়া কৰিব পাৰিলে ইয়াত দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধিৰ ভূমিকা উদং কিন্তু জানি থবা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো কিন্তু সেই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে মামা অন্যথা শক্তি দান কৰিলে শত্রু সদাই শত্রু চলে বলে কিংবা কৌশলে ন্যায় বা অন্যায় সিহঁতক ধ্বংস কৰাই প্ৰধান কৰ্তব্য অন্যায় সমাৰ কৰি কোনো ক্ষেত্ৰত কলংকিত নকৰিবা অন্যায় সমাজ কৰি শত্ৰু নাশ কৰিব নোৱাৰা কথা মহাপ্ৰতাপী ৰজা দুৰ্যোধনে যদি লক্ষ লক্ষ সেনানীৰ ফলে সন্মুখীন হ'ব খোজে পঞ্চভাই অন্যায় সমৰত তেতিয়া ধ্বংস হ'ব কোনো কৌলে এই বিপদ পথে হয়তো কথা ওই খবর করা উচ্ছেদ ভাবিম বলি বংশ খণ্ডব কত চেষ্টা করি চালু কিন্তু কোথা আজি দেখো পন্ত জীবিত নির্মত গৃহ গায়কিনু হরহলকি আৰু কত মৃত্যু পরিময় করিল রচনা কিন্তু আত রাতে উড়ি গল সারা সংসার কথা রূপ ধরে মোর কোন বাহিনীয়ে কোনো ব্যক্ত মহাসবলত করক্রমে অন্যায়ের নাই প্রয়োজন হস্তিহীন লোহে শত্রুধন এটি বর্তমান কর্ণ